বন্ধুসকল খুবেই জনপ্ৰিয় বৰষুণ ধাৰাবাহিকখনৰ যোৱাটো খণ্ডত পুলিচ অফিচাৰজনে ৰিয়াৰ ওচৰলৈ গৈ অকলশৰে ৰিয়াক সোধপোছ কৰা দেখিবলৈ পাইছিলে। এতিয়া আজিৰ খণ্ডটোত অৰ্ণৱ পুনৰ থানালৈ যাব আৰু পুলিচজনৰ লগত পুনৰ মিকুক বিচাৰি অৰ্ণৱ যোৱা দেখিবলৈ পাব আৰু তেতিয়া ৰাস্তাতে ল'ৰা এজনক পাব আৰু অৰ্ণৱে মোবাইলত মিকুৰ ফটো কপি ল'ৰাটোক দেখাই ক'ৰবাত দেখিছিলে নেকি তাৰ বিষয়ে সুধিব আৰু তেতিয়া ল'ৰাজনে মিকুৰ ফটোখন চাই ক'ৰবাত দেখা যেন লাগিছিলে, মই এইখিনিতে ছোৱালীজনীক দেখিছিলোঁ বুলি অৰ্ণৱ আৰু পুলিচজনৰ আগত কোৱা দেখিবলৈ পাব। এতিয়া বাৰু ল'ৰাজনে অৰ্ণৱ আৰু পুলিচজনক বাৰু সেই জেগাকণলৈ মিকুৰ থকা লৈ যাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে মিকুক ৰাখি থকা ৰুমটোৰ ভিতৰতে ৰিয়াই লগোৱা গুণ্ডা ল'ৰা দুজনে মিকুক খাবলৈ দিবগৈ আৰু তেতিয়া মিকুৱে একো নাখাওঁ বুলি কৈ দলি মাৰি পেলাই দিয়া দেখিবলৈ পাব। এতিয়া বাৰু অৱশেষত বাৰু ৰিয়া সকলোৰে আগত ধৰা পৰিবনে আৰু যদিহে ধৰা পৰে তেতিয়া বাৰু এইবাৰ বাৰু ৰিয়াৰ শাস্তি কি হ'ব এই সকলোবিলাক জানিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকৰ কোনে কোনে ৰিয়াৰ শাস্তি হোৱাটো বিচাৰে এটা কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। ধন্যবাদ।